নমস্কাৰ মোৰ বন্ধুসকল, আহা বিদেশ প্ৰো নামৰ মোৰ এই ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু বৰ্তমান সময়ত গোটেই পৃথিৱীতে কোভিড-19ৰ ভয়াবহ প্ৰভাৱ পৰাৰ কাৰণে সকলোবোৰ দেশে লকডাউন চলি আছে। আৰু ময়ো যিহেতু কিছুদিনৰ আগতে এখন জাহাজৰ ভিতৰত আছিলোঁ আৰু তাত লকডাউন মানিবলগীয়া হৈছিল। লগতে সামাজিক দূৰত্বৰ কাৰণে আমাৰ জাহাজৰ প্ৰতিজন কৰ্মীকেই বেলেগে বেলেগকৈ একোটা কোঠাত থাকিবলৈ দিছিল আৰু ময়ো এটা কোঠাৰ ভিতৰত আছিলোঁ। আৰু আপোনালোকে ইয়াত দেখিছে কোঠাটোৰ ভিতৰত এখন সোফা সেট আছে। এই সোফা সেটখন মানে এখন দীঘলীয়া চকী। এই চকীখনক কেনেকৈ এখন হোৱা বিছনা বনাব পাৰি তাক লৈ মই এটা ভিডিঅ' বনাইছিলোঁ। এই ভিডিঅ'টো আজি আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওক এখন সোফা সেটৰ ভিডিঅ'। कभी लगे तारों से भी ऊंची उड़ाने भरूं, कभी लगे बादलों से जेबे भरूं। दियमो नित्यमो तारे गिनूं तेरे लिए, दियमो नित्यमो सारे चुनूं तेरे लिए, ख्वाब सारे बुनूं तेरे लिए। Falling so crazy in love, दियमो नित्यमो तारे गिनूं तेरे लिए, दियमो नित्यमो सारे चुनूं तेरे लिए। कभी लगे मिली नहीं तुमसे मैं ख्वाबों में भी, कभी लगे कहीं तो है रिश्ता कोई, कभी लगे छू तुम्हें यूं ही ख्यालों में ही, कभी लगे नहीं नहीं चोरी नहीं। दियमो तू पास है पर दूर है, दियमो जाता नहीं ये नूर है, तेरी चोरी भी है मंजूर मंजूर है। Falling so crazy in love, दियमो तू पास है पर दूर है, दियमो जाता नहीं। আপোনালোকে নিশ্চয় দেখিলে এখন সোফা সেটক কেনেকৈ এখন বিছনা বনাই, বিছনাখনক আকৌ সোফা সেট বনাই ধুনীয়াকৈ সজাই থ'ব পাৰি। ইয়াক দেখাৰ পিছত কেনেকুৱা লাগিল শ্বেয়াৰ কমেণ্টছ কৰি জনাব। আৰু লগতে সকলোলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাই বাই।